বহাগৰ অনুষ্ঠানলৈ আজি আছে মোৰ লগত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপাংকৰ বাৰদিদা। নমস্কাৰ। প্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ অলপ পলমকৈ হ'লেও শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু যিহেতু দেশৰ পৰিস্থিতি সকলোৱে গম পাইছেই, কোনো ঘৰৰ পৰা ওলাই যাব পৰা নাই, ঘৰতে আছোঁ। গতিকে আমি ঘৰতেই থাকি আপোনালোকক বিহু বুলি এনেকৈ অলপ লগ পোৱাৰ সুবিধা দিয়াৰ বাবে দাস এণ্টাৰটেইনমেণ্টৰ সমূহ বিষয়ববীয়ালৈ মই এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ দীপাংকৰ দা। দীপাংকৰ দা, যিহেতু বিহুৰ বতৰ, ৰাইজক কি শুনাব আপুনি? যিহেতু বিহুৰ বতৰ, গতিকে নিশ্চয় ৰঙালী বিহু যেতিয়া বিহু হুঁচৰি আৰম্ভ কৰিলে ভাল লাগিব। আইতা ঘৰত চোন নাই মৰম জান, আইতা ঘৰত চোন নাই, চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা ভাজিবলৈ যায়, আইতা ঘৰত চোন নাই মৰম জান, আইতা ঘৰত চোন নাই, চুবুৰীৰ শিপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা ভাজিবলৈ যায়, আমি অসমীয়া সমনীয়া বিহুটিক ৰাখো জীয়াই গোবিন্দাই ৰাম, আমি অসমীয়া সমনীয়া বিহুটিক ৰাখো জীয়াই গোবিন্দাই ৰাম, বিহুটিক ৰাখো জীয়াই গোবিন্দাই ৰাম। আৰু এটি মোৰ নিজৰে গীত, খুব জনপ্ৰিয় হৈছিলে। এন্ধাৰে জানে পূৰ্ণিমাৰ জোন কেতিয়া ওলাব, ডাৱৰে জানে কোন পৰকত বৰষা নামিব, এন্ধাৰে জানে পূৰ্ণিমাৰ জোন কেতিয়া ওলাব, ডাৱৰে জানে কোন পৰকত বৰষা নামিব, গলি যায় মাথো জানে হৃদয়ৰে বাসনা, মই কওঁ শুনা মোৰ মনে প্ৰতিপদে প্ৰতিক্ষণে বিচাৰে তোমাৰে ঠিকনা, মোৰ মনে প্ৰতিপদে প্ৰতিক্ষণে বিচাৰে তোমাৰে ঠিকনা। যিহেতু আপোনাৰ এতিয়া বহুতো গীত আছে, আপোনাৰ নিজৰ গীত কি শুনাব এইবাৰ? মোৰ এটি গীত আছে, গীতটি আচলতে ৰাইজে বহুত ধুনীয়াকৈ আঁকোৱালি লৈছিলে, লহৰ গীতটি, গতিকে সেই গীতটি এবাৰ শুনাও ৰাইজক। ঠিক আছে। লহৰে 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 তাৰ খোজৰ লহৰে লহৰে, লহৰে লহৰে লহৰে, মৰম লগাই লগায়ে দেহ মাই বলিয়া মোক কৰিলা, তোমাৰ মিঠা হাঁহিতে দেহ মাই পগলা মোক কৰিলা, ভৱানে লগৰী মোৰ বহাগতে পাতিমে, বহাগতে পাতিমে বিয়া, ভাল লাগে মোৰ তেওঁ গছকি যোৱা সকলোবোৰ ক'ব পাৰে মোক, বলিয়া পাগল চঞ্চল তথাপিও কওঁ ভাল লাগে তেওঁ, বকুল তল দেখাৰে পৰা মই তেওঁৰ প্ৰেমিক বলিয়া, ভাল লাগে তেওঁ ৰহা যোৱা মোৰ বন্ধুক দি যোৱা ফ্লাইং চুমা, নীল নয়না বৰুৱা তুমি কিয় ইমান ধুনীয়া, নীল নয়না বৰুৱা তুমি কিয় ইমান ধুনীয়া, ভাল লাগে মোৰ তেওঁ গছকি যোৱা সকলোবোৰ ক'ব পাৰে মোক, বলিয়া পাগল চঞ্চল তথাপিও কওঁ ভাল লাগে তেওঁ।
বসন্ত আহিলে একুলিয়ে বিনালে ঐ গছে বনে সলালে ঐ পা একিনো অসমীয়া ঐ বিহুতি আহিলে ঐ এ ঢোলৰ চালে লগালে মা ঐ আলিয়ে আলিয়ে মহেলা নীলদে মইনা মহেলা নীলদে মইনা গোৱাল পাকে নিমু গ'ল নাকি জৰি বান্ধোতে গল জৰি ছিগিলে মইনা গল জৰি ছিগিলে মইনা মহে বনৰীয়া হ'ল মাৰিবলৈ মাকন ৰহে দৈ অকলে নাযাবা মাকন ৰহে দৈ আমাকো লগতে নিবা মাকন ৰহে দৈ মাছে মাৰো আহালৈ দলনিৰে মাজতে গৈ দলনিৰে মাজতে গৈ দলনিৰে মাজতে গৈ ৰাজু মোৰ অতি শীঘ্ৰে নতুন গীত এটা আহি আছে কাম চলি আছে গতিকে সেই গীতটি ৰাইজক অকণমান শুনাব বিচাৰিম নিশ্চয় দেৰি দাদা ৰে 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 দেৰি দাদা ৰে 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 ঢালি দিব বুকুত চঞ্চল জোনা এন্ধাৰ ভেদি আকিম তোমাক কোনে ঢালি দিব বুকুত চঞ্চল জোনা জোনাক এন্ধাৰ ভেদি আকিম তোমাক ধূলি গৰি সপোন কৰিমে মই আপোন সানি দিবা তুমি আবিৰ সিক্ত জোনা আবিৰ সিক্ত জোনা আবিৰ সিক্ত জোনা সপোনৰ তিৰবিৰ জোনা ভাল লাগিল দীপাংকৰ দা নিশ্চয় আশা কৰোঁ গানটো বহুত হিট হ'ব নিশ্চয় ধন্যবাদ আপোনালোক সংগীতৰ জগতে আৰু আগুৱাই যাওক তাই আশা কৰিলোঁ আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু এনেদৰে মই আপোনালোকৰ প্ৰিয় শিল্পী অনুষ্ঠানলৈ আহি থাকিবলৈ চেষ্টা কৰিম আজিলৈ ধন্যবাদ